Hello everyone, welcome back to my channel. আজি ভিডিওটো এনেদৰে ষ্টাৰ্ট কৰিছো। আই হোপ আজি ভিডিওটো চাই ভাল পাব। আৰু আমি তিনিওজনে কলে যাওঁ জানেনে, আমি তিনিওজনে যাওঁ আজি নামঘৰলে বুলি, যেহেতু আজি আমাৰ 5th মেৰিজ এনিভাৰ্সাৰী, হেতু কাৰণে ৰাতিপুৱাই ওলালো। আৰু নামঘৰত অখণ্ড ভাগৱত পাঠ হৈ আছে, হেতু কাৰণেও ভাল লাগিছে। আমি তিনিওটা চাকি জ্বলাবলৈ যাওঁ আৰু এফালে ইমান ধুনীয়াকৈ চাকি চবে আহি জ্বলাইছে। A few moments later. আজি একেবাৰে এনিভাৰ্সাৰী দিনাখনে সানিক মই এতিয়া উলাই লৈ যাবলৈ ৰেডি কৰিছোঁ। আৰু ফাৰ্ষ্ট ক্ৰাই পৰা এগালমান ড্ৰেছ আহিলে। সানিৰ দেখিছেনে এইবোৰ ঠাণ্ডা দিনত পিন্ধা মই এগালমান দিছিলোঁ, আৰু দুটামান আহিব আছেই। আৰু এয়া ইমান ধুনীয়া আহিছে নহয়, এতিয়া সানিক পিন্ধাই চাব লাগিব গোটেইখিনি। তো সানি পুৰা হেপী, মইহে গিফ্ট পাব লাগিছিলে, সানিয়ে পুৰা গিফ্ট পালে। সানি তুমি ইমানকেইটা গিফ্ট পালা, তুমি বাপৰে দোকান খুলিব পাৰিবা। আৰু আহিব আছেই। তো বহুত কিউট লাগিছে ড্ৰেছখিনি। তো এতিয়া ফিল্টাৰটো মোৰ ইমান ভাল লাগিছে। আজি ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ এইটো মোবাইলত, এইটো ফিল্টাৰ ইমান ভাল লাগিছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিছোঁ। আৰু মই নামঘৰৰ পৰা আহিলোঁ। নামঘৰৰ ভিডিঅ'টো আপোনালোকক দেখালোঁ নহয়, একদম স্পীডত, একেবাৰে বহুত স্পীডত। ৰাতিপুৱা শুই উঠিলোঁ, সানি গা পা ধুৱালোঁ, মই গা ধুলোঁ, খালোঁ বলোঁ, একেবাৰে স্পীডত গ'লোঁ যে, সেইটো কাৰণে মানে ভিডিঅ' ইমান কৰা হোৱা নাছিলে। তো সেইটো কাৰণে এতিয়া ভিডিঅ' কৰিছোঁ। আৰু নামঘৰলৈ গৈছিলোঁ এইটো কাৰণে, যিহেতু আজি আমাৰ এনিভাৰ্সাৰী, 5th এনিভাৰ্সাৰী। তো 5 বছৰ দিন কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আৰু আজি নহয় বহুত লাকি ফিল কৰিছোঁ, যিহেতু সানি আমাৰ লগত আছে। আৰু সানি এতিয়ালৈকে 2 বছৰ মামীৰ এনিভাৰ্সাৰী চেলিব্ৰেট কৰিব পাৰিছে, মানে মামী আৰু পাপাৰ। তো সেইটো কাৰণে বহুতে হেপী। আৰু নামঘৰ গৈ ইমানে ভাল লাগিলে নহয়। তো সেইটো কাৰণে এতিয়া নামঘৰৰ পৰা আহিলোঁ। আৰু এতিয়া একদম সাজি কাচি ৰেডি, এতিয়া অলপ ওলাই যাওঁ বাহিৰত, যিহেতু সানিও শুলে, কিন্তু তাক সেই শুই থাকোঁতে লৈ যাব লাগিব, উপায় নাই। আৰু তাৰ এগাল মানে এইবোৰ পাৰ্চেল আহিলে, এইবোৰ আনবক্সিং কৰিম আপোনালোকৰ ওচৰত পাছতকৈ। তো এতিয়া যাওঁ, আৰু বহুত দেৰি হৈ গ'ল, যিহেতু ঠাণ্ডাও পৰিছে, সেইটো কাৰণে চুৱেটাৰ পিন্ধি ল'লোঁ, মানে হুডি এটা পিন্ধি ল'লোঁ জিন্সৰ লগত। তো সেই সানি পাপা আজি মোক শ্বপিং কৰি দিব আনিছে, এনিভাৰ্সাৰী শ্বপিং। ক'ত যাম, কি কৰিম, কি ল'ম। আৰু গাইজ আমি এতিয়া আহি পালোঁ ৰেষ্টুৰেণ্ট এখনত। আৰু সানি দেখিছেনে মস্তি আৰম্ভ কৰি দিলে, ইফালৰ পৰা সিফালে ইমানে ভাল পাইছে, মুকলি পাইছে যে। আৰু এয়া হৈছে আমাৰ এনিভাৰ্সাৰী কেক, যিহেতু জান আৰু মই দুইটাই মিলি চুজ কৰিছিলোঁ এনিভাৰ্সাৰী কেকটো। আৰু ডিজাইনটো বহুত ধুনীয়াকৈ ব্লেক ফৰেষ্টৰ পৰা অৰ্ডাৰ দিয়া হৈছিলে, বিৰাট ধুনীয়াকৈ যেনেকৈ দেখাইছিলোঁ ইমেজ তেনেকুৱাই বনালে, ইমান ধুনীয়াকৈ। আৰু মই পিন্ধি আহিছিলোঁ হুডি এটা, আৰু লগতে টি চাৰ্ট এটাও পিন্ধি আহিছিলোঁ বাৰু, কিন্তু সেই টি চাৰ্ট আৰু হুডিটো খুলি মেলি এইটো পিন্ধিছোঁ, যিহেতু এই টপটো জানে মোক ৰিলায়েন্সত সোমাইছিলোঁ যে, তেতিয়া গিফ্ট কৰিলে এনিভাৰ্সাৰী বুলি, নতুন কিবা এটা লৈ ল'ব ক'লে। তো সেয়া গাইজ আমাৰ ষ্টাৰ্টাৰ্ছ আহি গ'ল। ফ্ৰেঞ্চ ফ্ৰাই এটা লৈছোঁ আৰু কফি লৈছোঁ জান আৰু মোৰ কাৰণে, যিহেতু সানিয়ে খাই বিৰাট ভাল পায়, সেইটো কাৰণে ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ দিছোঁ। তাৰপাছত বাকী খাম। আৰু আজি নহয় আমি তিনিওটা চেলিব্ৰেট কৰিছোঁ ৰেষ্টুৰেণ্টত, আৰু অহাকালি আকৌ চেলিব্ৰেট কৰিব লাগিব, যিহেতু শাহুমাহঁত অহা কথা আছে, সেইটো কাৰণে শাহুমাহঁত আহিলে আকৌ কেক কাটিব লাগিব। আৰু আমাৰ ফ্লেটৰ দুগৰাকীমানক মাতিম বুলি ভাবিছোঁ। তো সেইটো কাৰণে আজি এনেকৈ পালন কৰিছোঁ আৰু আমাৰ 5th মেৰিজ এনিভাৰ্সাৰী। আৰু এয়া হৈছে আমাৰ ঘৰৰ দৃশ্য দেই, এয়া জানে ইমান ধুনীয়াকৈ লগাইছে নহয়, দেখিয়ে ভাল লাগিছে, টুইনি লাইট আৰু হেপী এনিভাৰ্সাৰী বুলি। তো এনেকৈ সজাইছে। আৰু এয়া হৈছে আমাৰ দিৱালী ডেকোৰেশ্যন, এতিয়ালৈকে এৰুৱাই নাই।
হাই গাইজ, আজি নেক্সট ডে আপোনালোকক লগ পাইছোঁ। আজি স্পেচিয়েল বনিছে পনীৰ, লোকেল চিকেন কাৰী আৰু ফিছ ফ্ৰাই। এফালে শাহুমাহঁতো আহি পালে, ভিডিঅ' কৰা হোৱা নাছিলে, এতিয়া বহুত দেৰি পাছত লগ পাইছোঁ। কেক চেকো কটা মেলা এতিয়া হ'ব আৰু এয়া আমাৰ যোৱাকালি ডেক'ৰেশ্যন জানে কৰা। এফালে চানীয়ে দেখিছেনে কেক কাটিবলৈ কেনেকৈ বিচাৰিছে, এফালে শহুৰ দেউতা, আমি গোটেইকেইটা মিলি ইমান ধুনীয়াকৈ এনিভাৰ্চাৰী চেলিব্ৰেট কৰিলোঁ। হেল্ল', আপোনালোকক বহুত দেৰি পাছত আকৌ লগ পাইছোঁ। যিয়ে শাহুমা আৰু শহুৰ দেউতা আহিছিল, আপোনালোকক দেখুৱাইছিলোঁ নহয়। কেক চেক কাটিলোঁ মেলিলোঁ, তাহাঁতি ভাত চাত খালে, তাৰপাছত গুচি গ'ল। যিহেতু আজিকালি ঠাণ্ডা দিন ন, সোনকালে গধূলি হ'বলৈ হৈছে, সেইটো কাৰণে তাহাঁতি গুচি গ'ল। আৰু তাৰপাছত এতিয়া আমাৰ ফ্লেটৰ মানুহখিনি আহিব, তো সেইটো কাৰণে মই একদম সাজি কাচি ৰেডি। এই ফ্ৰকটো পিন্ধি লৈছোঁ আৰু বহুত ভাল লাগে, কমফৰ্টেবল হয়। আৰু এইটো নহয় জানে মোক গিফ্ট কৰি। পাছত চানী এফালে শুই আছে, চানী উঠিব আছেই, তাক আকৌ খুৱাব বোৱাব লাগিব, নহ'লে সি পাছত আকৌ আমনি কৰিব ন, সেইটো কাৰণে মানে তাক খুৱাই বোৱাই আজৰি হ'লে ভাল হ'ব। পায়সো অলপ বনাইছিলোঁ, তো সেইটো কাৰণে ভগৱানকো দিয়া হ'ল। প্ৰথমতে ভগৱানক দিলোঁ, তাৰপাছত আৰু আমি পাছত খাম আৰু। তো সেয়া আৰু কেক চেকো কাটিলোঁ মেলিলোঁ, আৰু চাই থাকক আৰু ভিডিঅ'টো। আৰু এয়া হৈছে আমাৰ এনিভাৰ্চাৰী কেক, কাটি মেলি একদম ধুনীয়াকৈ থৈ দিছোঁ। আৰু এই হাৰ্ট শ্বেপটো মুনুৰ কাৰণে থৈ দিছোঁ, মুনু আহিলে খাব যে, সেইটো কাৰণে। আৰু এইফালে আমাৰ পায়স বনি ৰেডি, ভগৱানকো দিয়া হ'ল। আৰু এতিয়া পাছতকৈ আমি খাম আৰু। চানী যেই কৈ দিয়া। অ' চানী কাৰ্টুন দেখাইছে আপোনালোকক, চানী কাৰ্টুন চাই আছে, এইটো কাৰণে ন চানী। অ' চানী শুই গ'ল, মানুহ অহাই নাই। চানীয়ে একদম কি ক'ব আৰু, মানে তাৰ ফূৰ্তিয়ে বেলেগ হৈ গৈছে। আৰু এয়া মই আমাৰ ডেক'ৰেশ্যন সৰু সৰুকৈ, দিৱালীৰ লাইটখিনি এৰাই নাই, একেবাৰে আমাৰ এনিভাৰ্চাৰীৰ কাৰণে ৰখাই থৈছিলোঁ ন, তাৰ পাছতে এৰাম বোলে। আজি কামত আহিলে, তাহাঁতকো খাবলৈ দিলোঁ, একদম পূৰা ৰেডি হৈ আছোঁ। এতিয়া মানুহ আহিলে হ'ল আৰু এয়া হৈছে মোৰ আজি আউটফিট, এনিভাৰ্চাৰী আউটফিট। জানে এতিয়া মানে মই ভিডিঅ' নকৰাৰ আগতে জানে কৈছে যে মই ৰেডি হোৱাই নাই। ই আৰু এইটো ড্ৰেছৰ বাহিৰে কি পিন্ধিবা, কুৰ্তা পায়জামাটো পিন্ধিব নোৱাৰে, কাৰণ আমাৰ জেন্টছৰ ইমান অপশ্যন নাই। তো যি হ'লেও চলি যায়, এনেকৈ ভাল লাগিছে, এনেকৈ আৰু লাইটকেইটা দিৱালী লাইট এতিয়ালৈকে লাইট দিয়া আছে, কামত আহিছে ন আমাৰ। গেষ্ট আহিব হৈছে আৰু গেষ্ট আহিব আৰু এতিয়া লাহেকৈ। তো সেইটো কাৰণে আমাৰ এতিয়া ৰেডি। আৰু এইফালে ভিতৰত কি কি চলি আছে, এইফালে ভিতৰত একেবাৰে কি চলি আছে চাওকচোন, ভিডিঅ' কল, ফোন। এইফালে চানী শুই গ'ল, এয়া আমাৰ চুনবাৰী। Thank you. Thank you. Devi Lola. Oh, you don't even like it. Everyone, our anniversary is here for. Our area, our khana pina bonai the. Area, we unboxing koribo goi asu. So, sobe excited ne? Sabole, Sani? Sani very excited. So, ami photomote ki sound. Photomote day invited dia pe sound.
ইমান ধুনীয়া কিউট পেকেজিং চাওকচোন ইমান কিউট লাগিছে মই বেগটো লৈ লওঁ ক'ৰবাত যাবলৈ ইমান কিউট চকলেটৰ বক্স চানি এইটো খাব চানি লৈয়ে ল'লে আৰু চবতকৈ ধুনীয়া এইটো চব সেন্দুৰৰ টেমা দিছে ইমান ধুনীয়াকৈ থ'বলৈ বহুত কিউট লাগিছে আৰু এনেকুৱা বস্তু ন মোৰ নাছিলে সেইটো কাৰণে বহুতে ভাল লাগিছে থেংক ইউ আৰু চবতকৈ ধুনীয়া এইটো ইয়েৰিংছ ৱাও মই এনেকুৱা ইয়েৰিংছ বহুত ভাল নেক্সট হৈছে এইটো কোনে দিছে জানো নাম নকওঁ এতিয়া মই জানো কিন্তু নামটো নকওঁ ইয়াৰ যে একদম কেডবেৰী চকলেট চান্দ এইটো চকলেট বস্তুকেইটা কৰিলোৱে আপোনাৰ চকলেট চবতকে ভাল কামত হোৱা বস্তু দিছে মিল্টনৰ এইটো হেৰি বহুত ভাল ইমান ধুনীয়া একদম মিল্টনৰ হয় কামত অহা বস্তু থেংক ইউ আনবক্সিং হেল্প কৰক বাইদেউ মোক দিব নাই ইয়াত মানে তিনিটা আছে কিউট কিউট পেকেজিং ইমান ভাল লাগে ন সজোৱা বস্তু এইটো বহুত ভাল লাগে ন গাড়ীৰ লগত এটা চবতকে ধুনীয়া লাগিছে আৰু মোৰ হাতত ডাঙৰ হ'ব মানে মোৰ হাতটো সৰু ন সেইটো কাৰণে কালাৰটো কিন্তু কালাৰটো ধুনীয়া লাগিছে চকলেট হয় মোৰো ডাৰ্ক চকলেট লোকে জানে এইটো মানে চব মিঠা কৰিবলৈ চবেই দিছে ধুনীয়া লাগিছে মিঠা বস্তু বহুত আৰু নেক্সটটো হৈছে এইটো ডাঙৰ পাই দিয়া আৰু তাই সৰু আৰু হেৰি মোৰ শাহুমা আৰু সৰু দেউতা আহিছিলে ন তাহাঁতি পইচা দিছিলে আৰু পইচা দি হৈ গ'ল সেইটো কাৰণে গিফ্ট নাই পইচা কামত অহা বস্তু নিজৰ পচন্দ এইটো আৰু এইটো এইটো চকী ন ইমান কিউট লাগিছে ইয়াত ফটো এনেকুৱা মোৰ এটা আছিলে ভাঙি গ'ল আৰু এই আঙুঠিটো দেখিছেনে মোক ডাঙৰ বাই এনিভাৰ্চাৰী গিফ্ট দিছে ইমানে ধুনীয়া লাগিছে দিৱালী টাইমতে দিয়া আজি দেখুৱাইছোঁ আপোনালোকক বস ইমানে আছিলে আনবক্সিঙৰ ভিডিঅ' আই হোপ আজি ভিডিঅ'টো চাই ভাল পালে তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাই বাই লাভ ইউ অল এয়া হৈছে আমাৰ আজিৰ ৰাতিৰ সাজ ৰাতিৰ ডিনাৰ এফালে কি বনিছে আপোনালোকক ধুনীয়াকৈ দেখাই যাওঁ এফালে বনিছে ফিছ ফ্ৰাই এফালে আচাৰ আৰু নেমু এফালে লোকেল চিকেন কাৰী আৰু এফালে পনীৰ আৰু এফালে বনোৱা হৈছে পোলাও তো আজিৰ ডিনাৰ এনেকৈ আৰু এফালে আমাৰ আজিৰ গেষ্ট আছে জেইন বাইদেউ যিহেতু তাইক ক'লোঁ ভাত খাই যাবলৈ তো এইটো কাৰণে তাইও আছে তো এতিয়া ধুনীয়াকৈ খাই লওঁ বিৰাট টেষ্টি লাগিছে দেখি একদম ৰৈ থাকিব পৰা নাই তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আই হোপ আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ